নমস্কাৰ, মোৰ ইউটিউব চেনেল NS ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ' চাই ভাল পাইছে। পুনৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ, পনীৰৰ সৈতে মগজ। আহকচোন মই কেনেদৰে বনাওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এই ৰেচিপিটো একেবাৰে সহজ পদ্ধতিত বনাইছোঁ আৰু খুব কম সময়ৰ ভিতৰতে ইয়াক বনাব পাৰি। এয়া ডাঙৰকৈ কটা দুটা পিঁয়াজ, বিলাহী, নহৰু, আদা, কেঁচা জলকীয়া আৰু এয়া মগজ এনেদৰে তিয়াই থৈ দিছোঁ। এতিয়া কেৰাহী এটাত অকণমান তেল দিছোঁ, একেবাৰে অকণমান, আৰু পিঁয়াজখিনি ইয়াতে বহাই দিছোঁ। লগতে দিছোঁ আদা নহৰুখিনি আৰু এয়া দিছোঁ 4টা কেঁচা জলকীয়া। আপুনি যিমানটো পৰিমাণৰ জলকীয়া খাই দিব পাৰে। এয়া ডাঙৰকৈ কটা এটা বিলাহী দি দিছোঁ ইয়াতে। এইখিনি অলপ সময় ভাজিব লাগিব। ইয়াৰ যিটো কেঁচাপন আছে সেইটো যোৱালৈকে ইয়াক অকণমান সময় ভাজিম। এয়া মোৰ ভজা হৈ গ'ল। এতিয়া ইয়াক মই পিচি ল'ম। পিঁয়াজখিনি যদি এনেদৰে ভাজি লোৱা হয়, ইয়াৰ গোন্ধটো খুব বেছি ধুনীয়া হয়। আৰু লগতে ইয়াতে মই তিয়াই ৰখা মগজখিনি দিছোঁ, কাজুও দিছোঁ লগতে। এইখিনি ধুনীয়াকৈ মই পিচি ল'ম। এয়া মোৰ পিচা হৈ গ'ল ভালদৰে। এতিয়া পনীৰখিনি এনেদৰে কাটি ইয়াতে মই নিমখ লগাই দিছোঁ আৰু লগতে দিছোঁ হালধি। এইখিনি ধুনীয়াকৈ মিহলি কৰি ল'ম এনেদৰে। এতিয়া কেৰাহী এটাত তেল দি পনীৰখিনি এনেদৰে ভাজি ল'ম। ইয়াত কেঁচাও দিব পৰা যায়, কিন্তু মই ভালদৰে ভাজিয়ে লৈছোঁ, তেতিয়া ইয়াত দিয়া নিমখবোৰ লাগি ধৰে। ইয়াক বহুত বেছি ভাজিবও নালাগে, এনেই আৰু অকণমান ভাজিলে হৈ যাব। এনেদৰে মই গোটেইখিনি পনীৰে ভাজি ল'ম। এয়া সম্পূৰ্ণ মোৰ ভজা হৈ গ'ল পনীৰখিনি। এতিয়া সেই তেলখিনিতে পাঁচফোৰণ কেইটামান দিছোঁ আৰু লগতে ইয়াতে পিচি ৰখা পেষ্টটো দি দিছোঁ। ইয়াত আৰু বেলেগকৈ পিঁয়াজ দিয়াৰ কোনো দৰকাৰ নাই। এইখিনি অলপ অলপকৈ দি মই লৰাই দিছোঁ যাতে তলিত লাগি নধৰে। এনেদৰে মই গোটেইখিনি ইয়াতে বহাই দিম। এইখিনিও ভালদৰে ভাজিব লাগিব। ইয়াত মই খুব কম মছলা ব্যৱহাৰ কৰিছোঁ। এয়া মই হালধি দিছোঁ অকণমান, লগতে অকণমান ধনিয়া গুড়ি দিছোঁ, একেবাৰে অকণমানেই দিছোঁ, যিহেতু মছলা খোৱা এনেও বেয়াই হয়। আৰু দিছোঁ গোটা জিৰা, ভালদৰে পিচি লোৱা আছিলে, এয়া আধা চামুচ দিছোঁ। এতিয়া ধুনীয়াকৈ ভাজিব লাগিব। লগতে দিছোঁ ইয়াতে মই তেজপাত দুখিলা আৰু অলপ পানী দিছোঁ, এয়া কাষত লাগি ধৰিছে বাবে। এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ।
এতিয়া মই প্ৰয়োজন অনুসৰি ইয়াতে নিমখ দি দিছোঁ। এয়া কেঁচা জলকীয়া আকৌ এটা দিছোঁ। এতিয়া প্ৰয়োজন অনুসৰি পানী দিলে হ'ল, আপোনালোকে যিটো পৰিমাণত খাব বিচাৰে। মই ইমানটো পৰিমাণতে পানী দি দিছোঁ। এইখিনি ভালদৰে উতল অহাত ইয়াতে মই পনীৰখিনি এনেদৰে বহাই দিছোঁ। ইয়াত ধুনীয়াকৈ লৰাই দিছোঁ। ইয়াত ভালদৰে উতল আহি গৈছে। ইয়াক মই গ্ৰেভি টাইপতে ৰাখি দিম, খুব বেছি পনীয়া নকৰোঁ। এয়া মোৰ ৰাখিব পৰা হৈ গৈছে। এয়া চাওক সম্পূৰ্ণ ৰেডি হৈ গ'ল। মই ইমানটো পৰিমাণতে ইয়াক ৰাখি দিছোঁ। একেবাৰে সহজ পদ্ধতিত বনোৱা আৰু খুব কম সময়ত বনোৱা ৰেচিপি। এতিয়া বাতি এটাত উলিয়াই এনেদৰে দেখুৱাই দিছোঁ। ইয়াক আপুনি ভাতৰ সৈতে নাইবা ৰুটিৰ সৈতেও পৰ্যবেক্ষণ কৰিব পাৰে। খাবলৈ একেবাৰে সোৱাদ হৈছে আৰু দেখিবলৈ কি ধুনীয়া হৈছে, নহয়নে? ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটি নতুন ভিডিঅ' পোৱাৰ সৈতে আজিলৈ বাই বাই।